অসমীয়াৰ হেপাহৰ ভোগালী তথা মাঘ বিহু পদূলি মুখত ৰাজ্যজুৰি ভোগালীক আদৰিবলৈ ইতিমধ্যে সকলো উঠি পৰি লাগিছে উৎসাহ পৰিলক্ষিত হৈছে সমান্তৰালকৈ ঢেকিয়াজুলিৰ ২ নং শিঙিমাৰী গাঁৱতো হেপাহৰ ভোগালী তথা মাঘ বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ২ নং শিঙিমাৰীবাসীয়ে ভোগালীৰ উৰুকাত লগে ভাগে প্ৰীতিৰে হাঁহে মাহে এসাঁজ খোৱাৰ মানসেৰে নিৰ্মাণ কৰিছে পৰম্পৰাগত ভেলাঘৰ কোনো ধৰণৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ নকৰি পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণতে ব্যস্ত সকলো ভেলাঘৰৰ স্বকীয়তা বজাই ৰাখিবলৈ তথা নতুন প্ৰজন্মক চিনাকি কৰাই দিবলৈ এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰিছে সেইবাবে গাঁওখনৰ ডেকাসকলৰ ব্যস্ততাৰ অন্ত নাই ভোগালীক আদৰিবলৈ ঢেকিয়াজুলিত এনেদৰে কৃষিজীৱী অসমীয়াই প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আগবঢ়াইছো হৰেণ ভূমিজৰ ৰিপৰ্ট নিশ্চয়কৈ অসমীয়াৰ হেপাহৰ ভোগালী বিহু এতিয়া পদূলি মুখত সেয়েহে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেপাহৰ ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে সমান্তৰালকে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ২ নং শিঙিমাৰী গাঁৱতো কৃষিজীৱী অসমীয়াই হেপাহৰ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ২ নং শিঙিমাৰী গাঁওবাসীয়ে ইয়াতে তেওঁলোকে ভেলাঘৰ সাজিছে আৰু ভেলাঘৰৰ বাকৰিত উৰুকাৰ নিশা ইয়াতে লগে ভাগে এসাঁজ খাব সকলোৱে প্ৰতি বছৰে ২ নং শিঙিমাৰী গাঁৱত গাঁওবাসীয়ে ইয়াতে একলগ হৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা লগে ভাগে খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে বৰ্তাই ৰাখি এই বছৰো তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে আৰু মোৰ কেমেৰা সহযোগীয়ে সেই দৃশ্য দেখাব এনেদৰে ২ নং শিঙিমাৰী গাঁৱৰ যিসকল কৃষিজীৱী অসমীয়াই ইয়াতে তেওঁলোকে একগোট হৈ এনেদৰে ভেলাঘৰ নিৰ্মাণৰ কামত তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে সেয়েহে এতিয়া তত নাই সকলোৰে কি ক'ব ভোগালী আহি পালে হয় ভোগালী সন্মুখত হেপাহৰ ভোগালী অতিকৈ ব্যস্ততা আমাৰ কৃষি চহা জীৱনৰ কৃষকসকল লগতে অসমৰ সকলো জনসাধাৰণ বিগত কিছু সময়ত বহুতো মহামাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও এটা উদ্যম পৰিস্থিতিৰে আমাৰ গাঁৱত গয়াসকল পিছ পৰি থকা নাই তথাপিও মূল্যবৃদ্ধি অতিক্ৰম কৰি মূল্যবৃদ্ধিটো হৈছে তথাপি উলহ মালহৰ হেপাহৰ ভোগালী আমি আদৰিবলৈ পূৰ্ণতা প্ৰস্তুতি চলাইছোঁ কিমান কাম হ'ল আপোনাৰ কাম আমাৰ প্ৰায় 90% হৈছে ঘৰৰ কাম হৈছে আমাৰ সকলোৰে আৰু লগতে চাওক ভেলাঘৰটো আমাৰ সম্পূৰ্ণ আজি আমি সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ যিটো আচলতে পৰম্পৰা ভেলাঘৰ সেই ভেলাঘৰ আপোনালোকে বনাইছে হয় আমি পৰম্পৰাগত কাৰণ আমি নতুনত্ব বিচৰা নাই আজি নৱপ্ৰজন্মই যিখিনি দেখিব ভেলাঘৰ বুলি ক'লে হয়তো চিনি নাপাব পাৰে গতিকে আমাৰ যিটো আগৰ পুৰণা পৰম্পৰাগত যিটো ভেলাঘৰ সেয়াই আমাৰ ভেলাঘৰ এইটো ইয়াতে আপোনালোকে একেলগে খাব আৰু ইয়াৰে সৈতে গুড মৰ্ণিং 18 ৰ পৰা বিদায় লৈছো 30 পৰা 40 ঘৰলৈকে আছে